দিনতে বহুত পইচা আনে মই এটা আচৰিত পাইছোঁ দিনৰ ভিতৰতে ইমান পইচা যে লৈ আহে মই নকওঁ এমাউণ্টটো নকওঁ ইমান পইচা লৈ আহে মই আশ্চৰ্য পাইছোঁ টিকেটটো আছে সেইটো মই মানে আপোনালোকক মানে যুক্তি দিবলৈ মোৰ প্ৰমাণ নাই কিন্তু শুনিছোঁ দিনতে বহুত পইচা আনে মই এটা আচৰিত পাইছোঁ মই যেতিয়া কৃষি বিভাগত মন্ত্ৰী আছিলোঁ মই আহি পেলাই তাত তদন্ত কৰিছোঁ কিয় মানে তাত চিণ্ডিকেট হ'ব লাগে মই নিজে মোৰ ডিপাৰ্টমেণ্টৰ মানে বিষয়াসকলে তাত যাতে এনেকুৱা ধৰণৰ কাম নকৰে তাৰ কাৰণে মই তদন্ত কৰিছোঁ মই সেইকাৰণে আচৰিত পাইছোঁ মোৰ অন্তৰটোৱে মানি ল'ব পৰা নাই দিনৰ ভিতৰতে ইমান পইচা যে লৈ আহে মই নকওঁ এমাউণ্টটো নকওঁ ইমান পইচা লৈ আহে মই আচৰিত পাইছোঁ মই এনেকুৱা হ'ব নালাগে যিটো চিণ্ডিকেটৰ কাৰণে আমি জুৰুলা হৈ গৈছোঁ ৰাইজ জুৰুলা হৈ গৈছে গতিকে সেইটো আপোনালোকৰ হাততো দায়িত্ব আছে আপোনালোকৰ মানে সেইবিলাক ঠিক ঠাক কৰাটো আপোনালোকৰো ধৰ্ম আপোনালোকে নিজৰ মিডিয়াৰ যোগেদি আপোনালোকে কথাবিলাক কওক যাতে সেই চিণ্ডিকেটটো নোহোৱা হৈছে